এডুকেশ্যন টিকে আছাম চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু এটা ভাল খবৰ হয়, ভাল খবৰটো বহুতে পাইছেই, কিন্তু তথাপি এডুকেশ্যন ৰিলেটেড চেনেল যিহেতু সেইকাৰণে আপোনালোকৰ আগত এই ভিডিঅ'টো মই দাঙি ধৰিছোঁ। এতিয়া আপোনালোকে যিসকলে শিক্ষক হ'বলৈ বিচাৰিছে তেওঁলোকৰ কাৰণে এইটো গুড নিউজ হয়। কিয় গুড নিউজ? কিছুমানে অলৰেডি হৈয়ে আছে আৰু কিছুমানে বাৰু এতিয়ালৈকে হোৱা নাই, কিন্তু আপোনালোকৰ ক্ষেত্ৰত এটা সুযোগ B.edৰ ক্ষেত্ৰত। গতিকে সেই নিউজটো আপোনালোকক প্ৰথমতে দেখুৱাই আছোঁ। বিশেষভাৱে আমাৰ B.ed ডিগ্ৰী যিটো এটা খুব প্ৰয়োজনীয় ডিগ্ৰী, আমাৰ বহু সংখ্যক কৰ্মৰত ইন ছাৰ্ভিচ শিক্ষকৰ B.ed ডিগ্ৰী তেওঁলোকৰ নাই আৰু অপেন এণ্ড ডিষ্টেঞ্চ মোডত এই ডিগ্ৰী আহৰণ কৰাৰ ব্যৱস্থা আমাৰ ৰাজ্যখনৰ ভিতৰতে নাই। এতেকে এই ষ্টেট অপেন ইউনিভাৰ্চিটিত আমি B.edৰ কোৰ্চ কেনেধৰণে কৰাব পাৰোঁ তাৰ কাৰণে আজি আমাৰ এডভাইজাৰ এডিশ্যনেল চিফ ছেক্ৰেটেৰী আমি তেওঁলোকৰ লগত এক দীঘলীয়া বৈঠকত আমি মিলিত হ'লোঁ আৰু আমাৰ যিটো গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ইন হায়াৰ এডুকেশ্যন বুলি কোৱা যায়, য'ত আমি ভাৰতবৰ্ষৰ অন্যান্য ষ্টেটৰ তুলনাত পিছ পৰি আছোঁ, আমাৰ অনলি 17%হে আমি এচিভ কৰিব পাৰিছোঁ। NEP-য়ে কৈছে 2035 চনৰ ভিতৰত 50% হ'ব লাগিব, এতিয়া নেশ্যনেল এভাৰেজ 30%। আৰু এই আমি গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'টো উন্নীত কৰিবলৈ হ'লে মুক্ত বিশ্ববিদ্যালয় বা মুক্ত শিক্ষাৰ আমি ব্যৱস্থা ল'ব লাগিব। এইটো কেৱল উচ্চ শিক্ষাৰ ক্ষেত্ৰত নহয়, বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰতো আমাৰ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ অধীনত আমাৰ অপেন স্কুল আছে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিয়চ আছে, নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং। আমি খুব সোনকালে বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা বিভাগত ক্ষেত্ৰত আমি মুক্ত শিক্ষাৰ এখন কৰ্মশালা অনুষ্ঠিত কৰিম আৰু এখন ষ্টেটৰ এখন SOPও আমি দিম, যাতে ইয়াৰ গুণগত মানটো ৰক্ষা কৰিব পৰা যায় আৰু গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীক আমি শিক্ষাও যাতে আমি প্ৰদান কৰিব পাৰোঁ, সেই লক্ষ্য লৈ পেলাই আজি আলোচনাখিনি